হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। থাম্বনেইলখন চাই চাগে আপোনালোকে ধৰিব পাৰিছে। হয়, আজি মই কেঁচা আমৰ জেলি বনাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোকৰ মাজলৈ অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহকচোন, বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইফালে এইখিনি হৈছে কেঁচা আম। মই কেঁচা আমখিনি ধুই লৈছোঁ ভালদৰে। আৰু এতিয়া এইখিনি মই বাকলি চেলাই ল'ম। এইফালে মই বাকলিখিনি এৰাই ল'ম। আমখিনি এতিয়া মই ভালদৰে ধুই ল'লোঁ। ইয়াত দেখিছে। আৰু আমখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। এনেকৈ। আৰু এইফালে এইখিনি দেখিছে, এইখিনি মই এনেকৈ কাটি লৈছোঁ। এইফালে মই কেৰাহী বহাই দিছোঁ। আৰু ইয়াতে মই পানী দি দিম এতিয়া। এয়া দেখিছে, মই পানীখিনি দি দিলোঁ। আৰু ইয়াতে মই কুটি থৈ দিয়া আমখিনি দি দিম। এয়া মই কুটি ৰখা আমখিনি দি দিলোঁ। আৰু এইখিনি মই 10 মিনিট 15 মিনিটমানলৈকে এইখিনি সিজাই ল'ম। আৰু ইয়াতে মই ঢাকনিখন মাৰি দিম এতিয়া 10-15 মিনিটৰ কাৰণে। এইখিনি 15 মিনিট হৈ গ'ল। আৰু এতিয়া মই চাম এইখিনি সিজিছেনে। এয়া দেখিছে, আমখিনি ধুনীয়াকৈ সিজি গৈছে সেয়া। আৰু এইখিনি এতিয়া মই উঠাই ল'ম। এয়া দেখিছে, মই আমখিনি উঠাই ল'লোঁ পানীৰ পৰা। আৰু এয়া দেখিছে, চাওক, এয়া আমখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। আৰু পানীখিনি যিখিনি মই আমখিনি সিজাইছিলোঁ সেইখিনি পানী মই পেলাই নিদিওঁ। এইখিনি হৈছে আমৰ পানীখিনি, এইখিনি পেলাই নিদিওঁ মই। এইখিনিও মই ব্যৱহাৰ কৰিম। চাই থাকক ভিডিঅ'টো আপোনালোকে। এইফালে মই এইখিনি মিক্সিত মাৰি ল'লোঁ। আৰু এইফালে কেৰাহীটো বহাই দিলোঁ। আৰু ইয়াতে মই আমৰ যিখিনি আম সিজাই ৰখা পানীখিনি আছিল সেইখিনি মই ইয়াতে দি দিছোঁ। এয়া এইখিনি মই দি দিলোঁ। আৰু এইখিনি অকণমান উতল আহিব লাগিব। আৰু এইফালে মই এয়া আমৰ পানীখিনিত এয়া মই চেনি দি দিম। মই চেনি 2 কাপ দি দিম। যিহেতু আমখিনি টেঙা হয়, সেইটো কাৰণে মই ইয়াতে অকণমান চেনিটো বেছিকৈ দিছোঁ। এয়া দেখিছে। আৰু এইখিনি ভালদৰে এতিয়া গলিব লাগিব। আৰু ইয়াতে এতিয়া মই যিখিনি আম পিচি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিম। এয়া দেখিছে। ইয়াতে মই দি দিলোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই দিম। এইখিনি মিক্স কৰি ল'ম এতিয়া মই। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স হৈ গ'ল। আৰু এইখিনি ভালদৰে এতিয়া মই অকণমান উতলিব দিম। এয়া দেখিছে, ধুনীয়াকৈ গলি গৈছে গোটেইখিনি। আৰু এইখিনি মই অকণমান ডাঠ হ'বলৈ দিম। এয়া দেখিছে, এইখিনি উতলি আছে। আৰু ইয়াৰে যিখিনি ফেন আছে, এয়া ফেনখিনি মই এখন কুৰাছেৰে ধুনীয়াকৈ আঁতৰাই দিম। এয়া দেখিছে, এইখিনি অকণমান হৈছে। আৰু ইয়াতে মই এতিয়া শেষত এয়া ভিনেগাৰ এচামুচ দি দিছোঁ। ইয়াতে আপোনালোকে নেমু টেঙাও দিব পাৰে। ভিনেগাৰ বা নেমু টেঙাটো দিলে
জেলিখিনি বেয়া হৈ নাযায়, সেইকাৰণে মই দি দিলোঁ। আপোনালোকৰ ভিনেগাৰ নাথাকিলে নেমু টেঙাও দিব পাৰে, নেমু টেঙাৰ ৰস। চ' এইখিনি অকণমান পাতল হৈ আছে আৰু অকণমান ডাঠ কৰিব লাগিব। এইখিনি মোৰ ডাঠ হৈ গ'ল, এয়া দেখিছে বহুখিনিয়ে ডাঠ হৈ গ'ল। আৰু ইয়াতে মই একো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে কালাৰিং বনাবৰ কাৰণে তেনেহ'লে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে। মই একো কালাৰ ব্যৱহাৰ কৰা নাই, এয়া নৰ্মেল কালাৰে আছে আমৰ। এয়া দেখিছে, এইখিনি মই এতিয়া নমাই দিম। এইফালে মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি হৈ গ'ল। আৰু এতিয়া মই এইখিনি কেৰাহীত ৰাখিব নোৱাৰোঁ কাৰণ গোটা বান্ধি যাব, তো সেইটো কাৰণে এইখিনি মই এতিয়া উলিয়াই ৰাখিম। আৰু এইফালে মই এটা আইনাৰ বটল লৈ লৈছোঁ আৰু ইয়াতে মই এই জেলিখিনি ভৰাই দিম। এয়া দেখিছে মই বটলত ভালদৰে ভৰাই লৈছোঁ আৰু এইখিনি মই এতিয়া ঢাকনিখন মাৰি দিম। আৰু ঢাকনিখন মৰাৰ পিছত এইখিনি আপোনালোকে লগে লগে ফ্ৰিজত থ'ব নালাগে, নৰ্মেল এনেকৈ ৰুমৰ ভিতৰতে থৈ দিব। আৰু ফ্ৰিজত এতিয়া নথ'ব, এইখিনি 10 ঘণ্টা 12 ঘণ্টা টাইম এনেকৈ ৰাখিব লাগিব, ফ্ৰিজত থ'ব নোৱাৰিব। পিছত যেতিয়া জেলিটো হৈ যাব তেতিয়া আপোনালোকে ফ্ৰিজত থ'ব পাৰিব। আৰু এতিয়া মই এইখিনি এনেদৰেই থৈ দিম 10-12 ঘণ্টালৈ। এয়া মোৰ জেলিটো ৰেডি হৈ গ'ল। এয়া 12 ঘণ্টা হৈ গ'ল, 12 ঘণ্টাৰ অলপ বেছি হ'ল। এয়া এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাই আছোঁ কেনেকুৱা হৈছে। এয়া মই আপোনালোকক খুলি দেখুৱাইছোঁ, এয়া দেখিছে। এয়া দেখিছে আপোনালোকে, একদম ঘৰতে বনোৱা আৰু আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণেও ভাল হ'ব। চেম দোকানত কিনাৰ দৰে হৈছে। আপোনালোকেও এনেকৈ ঘৰত বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। এয়া দেখিছে। আৰু এতিয়া আমি এয়া ৰাতিপুৱাৰ টাইমত স্লাইচত লগাই খাম। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, পুৰিৰ লগতো খাব পাৰে। বনাই খাই চাব আপোনালোকে, বহুত ধুনীয়া হয়। এয়া দেখিছে, এয়া মই স্লাইচত লগাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।